আহ্বান জনাইছিলে যে দেশত বা নহয় সমগ্ৰ বিশ্বতে যিটো হাৰমুজ প্ৰণালীৰ বাবে যিটো এটা সংকটময় পৰিৱেশৰ বাবে ইন্ধন কমকৈ খৰচ কৰাৰ কথা কৈছিলে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সহায় জনায়। মই যিহেতু পূৰ্বতে অধ্যক্ষ থাকোঁতে যিহেতু মই বাসভৱনৰ কাষতে আছিলে মই পূৰ্বতো খোজকাঢ়ি আহিছিলোঁ আৰু এইবাৰো মই সেইকাৰণে খোজকাঢ়ি অহাৰ সিদ্ধান্ত লৈছোঁ। কাৰণ মই যেতিয়া অহাৰ লগে লগে আল্টিমেটলি মোৰ লগত 5খন 6খন গাড়ী আহিবলগীয়া হয়। গতিকে অনাহকতে আমি ইন্ধন নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই, যাৰ কাৰণে পূৰ্বৰ যিটো মোৰ সিদ্ধান্ত আছিলে আৰু লগতে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আহ্বান আৰু সেই আহ্বানক ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 40% তেখেতৰ কনভয়ত গাড়ী ৰিডিউচ কৰিছে। গতিকে সেইকাৰণে মই যে বাসভৱনটো যিহেতু কাষত গতিকে মই সেইকাৰণে নিজে খোজকাঢ়ি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিমান দিন এছেম্বলিলৈ আহিম মই নিজে খোজকাঢ়ি আহিম। আৰু হাইটিটো আপুনি পৰিৱৰ্তন আনিছে আগৰ খৰচ কমাবৰ কাৰণে হাইটি আমাৰ যিহেতু মানে অনাহকতে আমি খৰচ কৰি লাভ নাই। কাৰণ কিয় মই দেখিছোঁ পূৰ্বতে হাইটিৰ নামত কেইবাটাও আইটেম প্ৰায় 8-10টা আইটেম মিঠাই ঢোকলাকে আদি কৰি বিভিন্ন আইটেম। তাৰ কাৰণে থলুৱা সামগ্ৰী আমাৰ যিসমূহ আছে একোখনকৈ মানে এজ বিস্কুট বা কুকিজ বুলি কয় বা হাঠা বুলি কয়, এখন নাৰিকলৰ মানে পিঠা আৰু এটা তিলৰ লাড়ু আৰু এখন নিমকি এখন থাকিব। এই 4টাই মোৰ কাৰণে হাইটি হ'ব। গতিকে যিসকলে গ্ৰহণ কৰিব হাইটি বুলি এই 4টা গ্ৰহণ কৰিব, কোনোবা গ্ৰহণ নকৰিলেও মোৰ ক'বলগীয়া একো নাই। কাৰণ অনাহকত কাৰণ আমি সকলোৱে ভালদৰে খাই বৈ আছোঁ। গতিকে ইয়াৰে হাইটি খাই পেলাই যিবোৰ আইটেম সেইবোৰ আইটেমত আচলতে অনাহকত বহুত ৱেষ্টেজো হয়, যাৰ কাৰণে মিতব্যয় হোৱাৰ কাৰণে এই ব্যৱস্থাটো কৰিছোঁ। আৰু হয়তো কিবা কিবি আপুনি কমাব যি কৰিম দেখা পাই থাকিব আপোনালোকে সময়ত দেখি। ঠিক আছে।